প্ৰিয় দৰ্শক, ভগৱান শিৱৰ অৰ্ধনাৰী অৱতাৰৰ বিষয়ে কিছু তথ্য আপোনালোকলৈ শ্বেয়াৰ কৰিব ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ভগৱান শিৱ হৈছে আদি আৰু অনন্ত। তেওঁৰ পূজা কৰিলে তিনি লোকৰ সুখ পোৱা যায়। ভগৱান শিৱই জগতৰ কল্যাণৰ হকে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল বুলি শাস্ত্ৰত পোৱা যায়। অৰ্ধনাৰীশ্ব তাৰে ভিতৰত এক অন্যতম অৱতাৰ। এই অৱতাৰত আমি দেখা পাওঁ ভগৱান শিৱৰ দেহৰ আধাংশ পুৰুষৰ আৰু বাকী আধাংশ নাৰীৰ। এই অৱতাৰৰ দ্বাৰা ভগৱান শিৱই জগতৰ সমস্ত লোকক নাৰী আৰু পুৰুষৰ সমানতাৰ বাৰ্তা দিব বিচাৰিছিল। সমাজ, পৰিয়াল আৰু সৃষ্টিৰ সঞ্চালনৰ বাবে পুৰুষৰ ভূমিকা যিমান মহত্বপূৰ্ণ, সিমানেই মহত্বপূৰ্ণ নাৰীও। মুঠতে স্ত্ৰী পুৰুষৰ এক অনন্য পৰিপূৰক। এজনৰ অবিহনে আনজনৰ জীৱন নিৰৰ্থক। এই অৰ্ধনাৰীশ্ব অৱতাৰ ধাৰণ কৰি শিৱ বাবাই সমাজ আৰু পৰিয়ালত নাৰীসকলেও যাতে সমান প্ৰতিষ্ঠা লাভ কৰে, কোনো ভেদভাৱ নাথাকে তাকেই দৰ্শাব বিচাৰিছিল। শিৱ পুৰাণৰ মতে সৃষ্টিত প্ৰজাৰ বৃদ্ধি নোহোৱা দেখি সৃষ্টিকৰ্তা ব্ৰহ্মা চিন্তিত হৈছিল। তেতিয়া এক আকাশবাণী হৈছিল। আকাশবাণী শুনি ব্ৰহ্মাই মৈথুন সৃষ্টিৰ উৎপন্নৰ সংকল্প ল'লে। কিন্তু তেতিয়ালৈকে শিৱৰ পৰা নাৰীৰ কুল উৎপন্ন হোৱা নাছিল। তেতিয়া ব্ৰহ্মাই শিৱৰ লগতে শিৱৰ ভিতৰত অন্তৰ্নিহিত দেৱী শক্তিক সন্তুষ্ট কৰিবলৈ তপস্যা কৰিলে। ব্ৰহ্মাৰ তপস্যাত সন্তুষ্ট হৈ পৰমাত্মা শিৱই অৰ্ধনাৰীশ্ব ৰূপ ধাৰণ কৰি ব্ৰহ্মাৰ সন্মুখত প্ৰকট হ'ল আৰু নিজৰ শৰীৰত স্থিতি দেৱী শক্তিৰ অংশ পৃথক কৰি দিলে। ব্ৰহ্মাই সেই দেৱী শক্তিক স্তুতি কৰিলে। ব্ৰহ্মাৰ স্তুতিত সন্তুষ্ট হৈ দেৱী শক্তিয়ে নিজৰ ক্ৰোটিৰ মাজৰ পৰাই আন এক ক্লান্তিময় শক্তিৰ সৃষ্টি কৰিলে, যি দক্ষ ৰজাৰ ঘৰত গৈ কন্যা ৰূপেৰে জন্ম ল'লে আৰু নাম হ'ল সতী। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।